স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোমায়ে গুচি গৈছিলে ল'ৰাটোক বাইকত নুঠাওঁ বুলি। সি কান্দা দেখি আধা বাটৰ পৰা আকৌ উভতি গুচি আহিলে। সি ইমানেই আমনি কৰি থাকে নহয়, সি যোৱাৰ টাইমত বাইকত যদি এবাৰ উঠাই নিদিয়ে সি দিনটোলৈকে আমনিয়ে কৰি থাকে। সি ইমানেই চিঞৰি চিঞৰি কান্দিছে, মোমায়েকে শুনা পাই বাটৰ পৰা আকৌ উভতি গুচি আহিলে। আহি বাইকত এপাক উঠাই দিলে। বাইকত যেতিয়া তাক বহাই দিছে সি ইমান ফূৰ্তি পাইছে নহয়, একেবাৰে ক'বলৈ বাকী নাই। সেয়া চাওকচোন, তাক উঠাই ফুৰাবলৈ লৈ গৈছে। এফালৰ পৰা আহি আকৌ আনফালেও যদি নাযায় নহয়, সি আকৌ কান্দা আৰম্ভ কৰে। গোটেই দিনটোলৈ মোমায়েকৰ কথা কৈ কৈ কান্দি থাকে। যিহেতু যোৱাকালিয়ে ভিডিঅ' আছিলে, মই এডিট কৰিব পৰা নাছিলোঁ, আজিহে এডিট কৰিলোঁ। কালি দিনটো বাৰু তেনেকৈয়ে গ'ল। আজি আকৌ সি যোৱা দেখি ই কন্দা কটা আৰম্ভ কৰি দিলে। মামায়ে বোলে বাইকত নুঠায়, সি কান্দিব বুলিয়ে আকৌ আজিও বাইকত উঠাই দিলে। চাওকচোন, ইফালৰ পৰা আকৌ ঘূৰাই আনিলে। তাক নমাই দিব খুজিছে, সি বোলে নামি নাযায়, কৈছে মামা এফালে যাওঁ বোলে। তাৰপিছত মোমায়েকে বোলে গাড়ীখন মই অকণমান ৰ'দত দি থৈ আহোঁ, তিতিলে নহয়, সেইবুলি কৈ তাক নমাই থৈ তেতিয়াহে শান্তি পাইছে। আজি ভিডিঅ'টো ইমানেই। বাই বাই।